সপ্তাহৰ খবৰ সপ্তাহে সপ্তাহে পাবলৈ সাবস্ক্ৰাইব কৰক জ্যোতিষ কুমাৰ আৰু চাই থাকক সাপ্তাহিক ৰিকেপ। হেৰি হেৰি জয়মাই গানটো গাই বিতৰ্কত পৰা ৰাহুল সিঙক লৈ 50 মিনিটৰ এটা টক শ্ব' পতা হৈছিল অসমীয়া নিউজ চেনেলত। হাঁহি উঠা ট্ৰেজেডিৰ বাবে বিখ্যাত মিষ্টাৰ ৰাজকুমাৰক 28 মিনিট ধৰি ইনচাল্ট তথা ইণ্টাৰভিউ লোৱা হৈছিল এটা অসমীয়া নিউজ চেনেলত। আমাৰ নিউজ চেনেলবোৰত বেয়াখিনিৰ চৰ্চা হয়, বেয়াক লৈ সকলোবোৰ ব্যস্ত হয় আৰু বেয়াখিনিৰ বিজ্ঞাপন হয়, কিন্তু ভাল কাম আৰু ভাল বস্তুক লৈ তেওঁলোকৰ কোনো ধৰণৰ পদক্ষেপ নাই আৰু সেইবোৰ কামক সঁহাৰি জনাবলৈ তেওঁলোকৰ আহৰি নাই। ফিল্ম মেকাৰ চিন্ময় বাৰ্মাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া ভূতৰ চিনেমাৰ টিজাৰ ৰিলিজ কৰা হয় ইউটিউবত। চিনেমাখনৰ টিজাৰটো ভেৰি প্ৰমিজিং আৰু ভয় লগা। আপোনালোকে যিমান পাৰে টিজাৰটো শ্বেয়াৰ কৰক আৰু তেওঁলোকক ছাপোৰ্ট কৰক, কাৰণ অসমত MMSৰ বাহিৰে বেলেগ ভাল ভিডিঅ' কোনো কালে ভাইৰেল নহয়। চিনেমাখনৰ প্ৰচাৰ ইমানেই কৰক যে প্ৰডিউচাৰজনে ক'ব পাৰে নেক্সট ভিডিঅ' কেতিয়া আহিব, তোমালোকে আশীৰ্বাদ কৰি থাকিবা, আহি যাব। আৰু 23 জানুৱাৰীত আহি আছে হিমাংশু প্ৰসাদ দাসৰ গৰু। আপোনালোকে যিদৰে দলে বলে শিল চাবলৈ বগামাটিলৈ গৈছে, ঠিক তেনেদৰে আপোনালোক যাব লাগিব গৰু চাবলৈ। নেহা কক্কৰে পেটত গাৰু ভৰাই এখন ফটো আপলোড কৰিলে। ছাগলে নাখায় কি, বেকাৰে নাভাবে কি। নিউজত প্ৰকাশ পালে নেহা কক্কৰ হেনো 2 মাহত ফুল প্ৰেগনেণ্ট। মোদী হ্যায় তো মুমকিন হ্যায়। আৰু নানান তৰ্ক বিতৰ্কৰ অন্ত পেলাই নেহা কক্কৰে ঘোষণা কৰিলে এইটো এটা হেনো গান হে। নেহা কক্কৰৰ গানৰ কথা কওঁতে মনত পৰিল ৰাণু মণ্ডলক। ৰাণু মণ্ডল ইজ বেক। মোদী হ্যায় তো মুমকিন হ্যায়। ৰাণু মণ্ডলৰ ধুনীয়া কণ্ঠই তেওঁক লৈ গ'ল বলিউডলৈ আৰু আন এগৰাকী সুন্দৰী যুৱতীৰ সুন্দৰ টপিনাৰ সপোনে তেওঁক লৈ গ'ল জমপুৰীলৈ। I am sorry বাবু। আপোনালোকে এই খবৰটো ভালকৈ মনত ৰাখিব ৰাইজ, কাৰণ UPSCত আহিব। UPSCত উত্তীৰ্ণ অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মুছলিম মহিলা IAS বিষয়া অসমীয়াৰ গৌৰৱ ফাৰ্দিনা আদিল বাইদেউক শুভেচ্ছা জনালোঁ। UPSC জেহাৰৰ আৰম্ভণি ঘটিছে ৰাইজ, সতৰ্ক হওক। এইবাৰ বহুকেইখন চিনাকি মুখে APSC পাইছে, তাৰ বাবে অসম চৰকাৰক অত্যন্ত ধন্যবাদ। APSC কেলেংকাৰীৰ বিৰুদ্ধে প্ৰায়ে মাত মাতি অহা অখিল গগৈদেৱ আজি জেলত। APSCত উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলৰ মগজুৰ লগত সিহঁতৰ বাপেকহঁতৰ জীৱিকাৰ কোনো ধৰণৰ সম্পৰ্কই নাই। গতিকে আপোনালোকে নাপিতৰ পুতে অমুক হ'ল, পাণ বেপাৰীৰ পুতেক তমুক হ'ল, এনেকুৱা ধৰণৰ কথা নক'লে ভাল দেখি। अगर किसी चीज को दिल से चाहो तो पूरी कायनात उसे तुमसे मिलाने की कोशिश में लग जाती है। আকৌ আহিছে কৰোণা, লৈছে নতুন ৰূপ। I am sorry বাবু। আকৌ আহিছে জুবিনদাৰ কা আন্দোলন, লৈছে নতুন ৰূপ। मगर क्यों? কৰোণা আৰু জুবিনদা এইবাৰ অলপ চিৰিয়াছ হৈছে। যোৱা বছৰটোৰ দৰে নাটক নকৰে, এইবাৰ হয়তো চিনেমা কৰিব। যোৱা দিনকেইটাত কেৱল বিয়া আৰু বিয়া, ৰিলেশ্যনশ্বিপ ষ্টেটাছত গট মেৰিড দি কিনে জনসংখ্যা বৃদ্ধিৰ পৰিকল্পনা কৰিছে আৰু আনপিনে ফাইনেলি গ্ৰেজুৱেটেড দি কিনে নিবনুৱাৰ সংখ্যা বঢ়াইছে। গ্ৰেজুৱেট হোৱাটো আৰু বিয়া পতাটো প্ৰাকৃতিক নিয়ম। জীয়াই থাকিলে বিয়া পাতিবই লাগিব আৰু পঢ়ি থাকিলে গ্ৰেজুৱেটেড হ'বই লাগিব। কিন্তু সেই বুলি অসমৰ ছোৱালীৰ দৰে এনেকুৱা বয়ফ্ৰেণ্ড ক'ত পায়, তেনেকুৱা হাজবেণ্ড ক'ত পায়, এনেকুৱা কৰি বেকাৰ হৈ থাকিলে হিমন্ত মোদীয়ে ক'ৰ পৰা চাকৰি দিব, কেনেকৈ চাকৰি দিব, ক'ত চাকৰি দিব? ৰঙা স্কুটিতে ভুল নিয়াব। যিসকল ছাত্ৰীয়ে স্কুটি কেনেকৈ চলায় এতিয়াও শিকা নাই, আপোনালোকে শিকি ল'ব দেই। হাতখনহে মেইন, হাতখনক কণ্ট্ৰল কৰি ৰাখি আপোনালোক অলপ সাৱধান হ'ব। মনত ৰাখিব ৰঙা ৰং বিপদৰ প্ৰতীক। আৰু মেধাৱী মাইনাসকল, তোমালোকক কৈছোঁ যে কংগ্ৰেচুলেশ্যন।
কিন্তু মনত ৰাখিবা তোমাৰ স্কুটিৰ আয়ুস ৰেখা নিৰ্ভৰ কৰিব তোমাৰ ঘৰত থকা ৰাইডাৰ ভাইটিৰ ওপৰতহে। আৰু খবৰ আহিছে অসমৰ 60%তকৈও বেছি নম্বৰ পোৱা 19,000 গৰাকী প্ৰতিভাৱান মেধাৱী ছাত্ৰীকো প্ৰদান কৰা হ'ব হেনো স্কুটি। गजब बेइज्जती है। তেওঁলোকতকৈ কম মেধাৰ ছোৱালীৰ লগত লাইন গাড়ীত আন্দোলনৰ ফলত সৃষ্টি হোৱা নেতাগৰাকীক ৰাজ্যৰ প্ৰধান পদটো মুখ্যমন্ত্ৰী পদত সংস্থাপিত কৰা মানুহকেইগৰাকীয়ে প্ৰশ্ন কৰিছে আন্দোলনে সংস্থাপন দিব পাৰিব নেকি বুলি। আৰু আনফালে বাংলাদেশীক নাগৰিকত্ব দিয়া আইনখনক সমৰ্থন কৰাসকলে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক ট্ৰোল কৰি আছে তেওঁলোকৰ পতাকা কেইখনৰ অলপমান বাংলাদেশৰ পতাকাৰ লগত সাদৃশ্য থকা বাবে। हिपोक्रेसी की भी सीमा होती है। আপোনালোকে পল্লৱ পৱন বৰুৱা নামৰ মানুহ এজনৰ নাম শুনিছেনে কেতিয়াবা ভুলবশতঃ হ'লেও? নাই শুনা যদি কওঁ আপোনালোকে বেহাৰবাৰী আউটপোষ্টৰ কেকেদাৰ মুখত কেতিয়াবা অশ্লীল আৰু ডাবল মিনিং ডাইলগ শুনিছেনে যিবোৰ হোৱাটছএপ গ্ৰুপত পোৱা যায়? সেই ডাইলগবিলাক লিখা ব্যক্তিজনে হ'ল পল্লৱ পৱন বৰুৱা। আৰু তেওঁ প্ৰশ্ন কৰিছে এয়া অপমান, অসমীয়াই অসমীয়াক কৰা অপমান। এনেকুৱা অপমানৰ উদাহৰণৰ অভাৱ নাই অসমত। कौन है ये लोग? कहां से आते हैं? দুদিন আগত প্ৰস্তুত কৰি উলিওৱা হয় তৰুণ গগৈদেৱৰ প্ৰতিমূৰ্তি। इस सज्जन को क्या तकलीफ है भाई? দেখা পাই কিনে খঙো উঠিছে, হাঁহিও উঠিছে, বেয়াও লাগিছে। এইজন তৰুণ গগৈ হ'বই নোৱাৰে। এয়া অপমান, এয়াও এক প্ৰকাৰৰ অপমান, অসমীয়াই অসমীয়াক কৰা অপমান। অসমত কি শিল্পীৰ অভাৱ ঘটিছে নেকি যে পকা মিস্ত্ৰীক মূৰ্তি বনাবলৈ দিছে? 200 টকাৰ মাংস আৰু 2000 টকাৰ চাউণ্ড ছিষ্টেম লৈ কিনে আপোনালোকে পিকনিক যাওক, মদ খাব গতিকে খাওক, কিন্তু অনুগ্ৰহ কৰি ড্ৰাইভাৰজনে নাখাব প্লিজ। এজনৰ ভুলৰ কাৰণে গোটেই 10-20 জন মানুহৰ মৃত্যুক আমি সহ্য কৰিব নোৱাৰোঁ। বাকী জয় হিন্দ, জয় অসম, ধন্যবাদ।